ষ্টাৰ্ট হ'ব দিয়া। আমি আজি নতুন বৎসৰ সংবৎসৰ বুলি কোৱা হয়। এই বছৰটো তিথিমতে গণনা কৰা হয়। আমাৰ ভাৰতবৰ্ষত আটাইতকৈ পুৰণি এটা বছৰ গণনা তিথিমতে হয় আৰু এই গণনাটো প্ৰতিপদ তিথিক কেন্দ্ৰ কৰি আৰম্ভ হয়। প্ৰথম তিথিটো হ'ল কৃষ্ণা প্ৰতিপদৰ পৰা আৰম্ভ হয়। এই বছৰ গণনাত আমি কি পাই আছোঁ যে আমাৰ 19 মাৰ্চ 2026 চনত এটা ৰাশি চক্ৰ পাম। এই 19 মাৰ্চ 2026 চনৰ যিটো ৰাশি চক্ৰ, এই ৰাশি চক্ৰটো আমি কি পাম যে ক্ৰমান্বয়ে কুম্ভ ৰাশিত মংগল, বুধ, ৰাহু আহিব। তাৰপিছত মীন ৰাশিত শনি, ৰবি, চন্দ্ৰ, শুক্ৰ আহিব। শনি, ৰবি, চন্দ্ৰ, শুক্ৰ আৰু ঠিক 26 মাৰ্চৰ দিনা তিথিৰ পৰিৱৰ্তন মতে লগ্ন আহিব মেঘ লগ্ন। তাৰপিছত বৃহস্পতি থাকিব মিথুনত আৰু কেতু থাকিব ইয়াতে। এই বৰ্ষ প্ৰৱেশ যিটো কোৱা হয়, এইটো বৰ্ষ প্ৰৱেশ চক্ৰ বুলি কোৱা হয়। কি হ'ল যে 19 মাৰ্চ 2026 চনৰ দিনাৰ পৰা নতুন বছৰ আৰম্ভ। কি বছৰ? সংবৎসৰ বুলি কোৱা হয়। এই বছৰটোৱে আমাৰ ভাস্কৰাব্দত কৰিও পুৰণি বছৰ। আগতে তিথিমতে বছৰবিলাক গণনা হৈছিল আৰু এই তিথিমতে গণনা হোৱাৰ কাৰণে অৱশ্যে তিথিমতে অকল সংবৎসৰটোৱে নহয়, আৰু কেইটামান যেনেহেনকে মুছলমানৰ গণনাবিলাকো তিথিমতে হৈ থাকে। ইয়াত আমি কি পাম যে এই বছৰটোত এইবাৰ কি আহিব যে বৃহস্পতি ৰজা আৰু মংগল আহিব মন্ত্ৰী। আমি দেখলো যে ৰজা বৃহস্পতি শাসন কৰোঁতা ভালেই দেখা যায়, কিন্তু মংগল হৈছে উগ্ৰ প্ৰভাৱযুক্ত আৰু সি ৰণচণ্ডীৰ ওপৰত থকা। কিয় ৰণচণ্ডীৰ ওপৰত থাকিল? যে মংগল আছে শনিৰ ক্ষেত্ৰ, দুটা শত্ৰু গ্ৰহৰ লগত সংযোজিত হৈ আছে। অৰ্থাৎ যাৰ ঘৰত আছে সেই ঘৰটোও তাৰ শত্ৰু স্থান, আৰু তাতে আৰু দুটা শত্ৰু বহি আছে। কাই? বুধ আৰু ৰাহু। মংগলে বুধক ভাল পায়, কিন্তু বুধে মংগলক বেয়া পায়। এইখিনিয়ে কথা। এই শত্ৰুস্থানত বহি আছে। এই শত্ৰুস্থানত থকাটো এইখিনি ঠাইত বিশেষ বেয়া ফল আমি ভোগ কৰা দেখা পাম। এইখিনি ঠাই কি আহিল? কুম্ভ ৰাশি। কুম্ভ ৰাশিত ৰাহু সাধাৰণতে, ৰাহুটো অতি নিচ জাতিবিলাকক কোৱা হয়। আমাৰ হিন্দু ধৰ্ম মতে ৰাহুটো কি কোৱা হয় যে খ্ৰীষ্টান ধৰ্মৰ লোক বা ইছলাম ধৰ্মাৱলম্বী লোক এনেকুৱা জাতিক সূচনা কৰে। এই অঞ্চলটো অৰ্থাৎ এই ঠাইখিনিত আমি কি পাম যে ইয়াৰ বেয়া ফলবিলাক আমি উন্মুক্ত হোৱা পাম। এই ঠাইখিনি হ'ল কি ইউৰোপৰ বিভিন্ন অঞ্চল বুলি ক'ব পৰা যায়। এতিয়া আমি ইয়াত চাম যে ইয়াৰ লগ্নটোৰ পৰা সদায় এটা বস্তু বিচাৰ কৰা হয়। এই বিচাৰ্যটো হ'ল কি যে আমি গুলিক নামৰ এটা লগ্ন পাম। গুলিক লগ্ন, গুলিক আৰু মান্দি, এই দুটা শনিৰ পুত্ৰ বুলি কোৱা হয়। গুলিক লগ্নটো চাব লাগে। গুলিক লগ্ন ইয়াতে ক'ত পৰিব? সেই সময়খিনিত ঠিক বৃষ ৰাশিত ইয়াত গুলিক পৰিব। অৰ্থাৎ ধনস্থানত, লগ্নৰ পৰা ধনস্থানত গুলিক লগ্ন। এই ধনস্থানত গুলিকটো সদায় উৎপাত, অশান্তি, উপদ্ৰৱৰ কাৰক। গুলিকো বেয়া পালো, তে বৃহস্পতি ৰজা হৈ ই শান্ত হৈ থাকিলে নহ'ব। কাম ফেৰা কোনে কৰিব? মন্ত্ৰীয়ে। গতিকে মংগল মন্ত্ৰী হ'লে কি হয় যে দেশত যুদ্ধ বিগ্ৰহ, ৰণকৌশল,
অগ্নিদা, গুলিয়াগুলি, নানান তাৰমানে অশান্তিৰ সৃষ্টি কৰে মংগলটোৱে। গতিকে এই ফলটো আমি নৱবৰ্ষত কি পাম যে ঠিক এই তাৰিখ মতে আমি কি পালোঁ যে 19 মাৰ্চ 2026। এই 19 মাৰ্চ 2026 চন, এই চনটোত আমি এই বস্তুটো গুলিক মতে পাম। দ্বিতীয় এটা ৰাশি চক্ৰ আহিল কি আমাৰ বহাগ মাহৰ ভাস্কৰাব্দ। এই ভাস্কৰাব্দটো আমাৰ বদলিব 1400 কিমান আহিব 33 ভাস্কৰাব্দ, 1433। এইটো কি কম আমি ভাস্কৰাব্দ, অৰ্থাৎ ভাস্কৰ বৰ্মৰ পৰা উৎপত্তি। ভাস্কৰাব্দ আমাৰ গণনাটো কেতিয়াৰ পৰা চলিল যে ঠিক মেঘ ৰাশিত, এইটো নক্ষত্ৰ মতে আহি গৈছে যে মেঘ ৰাশিত অশ্বিনী নক্ষত্ৰৰ প্ৰৱেশ সময়ৰ পৰাই ভাস্কৰাব্দ সময়খিনি গণনা কৰা হয়। এতিয়া আমি ভাস্কৰাব্দ সময়খিনি যদি মেঘ ৰাশিত প্ৰৱেশ সময়, এইবাৰ কি হ'ব যে 14 এপ্ৰিল 2026, 14 এপ্ৰিল 2026 ভাস্কৰাব্দ আমাৰ চনটো আৰম্ভ হ'ব। আৰু এই চন মতে আমি ৰাশি চক্ৰটো কি পাইছোঁ, মই সময়টো অৱশ্যে দিয়া নাই কিমান সময়ত আৰম্ভ হ'ব। এইমতে আমি ৰাশি চক্ৰটো কি পাম যে কুম্ভ ৰাশিত চন্দ্ৰ ৰাহু, চোৱা ৰাহুই চন্দ্ৰৰ পৰা ৰাহু ভিতৰত থুৰকি আছে। কুম্ভ ৰাশিত ৰাহু চন্দ্ৰ, শনি মংগল বুধ একেলগে থাকিব, শনি মংগল আৰু বুধ একেলগে থাকিব, আৰু ৰবি আৰু শুক্ৰ একেলগে থাকিব। মিথুনত বৃহস্পতি থাকিব। কৰ্কট ৰাশিত ভাস্কৰাব্দটোত কি আহিল যে কৰ্কট ৰাশিত আৰম্ভণিত লগ্ন আৰু গুলিক লগ্ন, তাৰপিছত ইয়াত কেতু। আমি এটা কথা চিন্তা কৰোঁ যদি চোৱা, এই সময়খিনিত ৰাহু আৰু কেতুৰ ভিতৰত গ্ৰহবিলাক, অৰ্থাৎ কেতুৰ পৰা কেতুৱে এইফালেদি গতি কৰি আছে আৰু ৰাহুৱে এইফালেদি গতি কৰি আছে। দেখা গেল যে ৰাহুৰ ভিতৰত কোনো গ্ৰহ নাই, কিন্তু কেতুৰ ভিতৰত গ্ৰহবিলাক আছে। এইটোক আমি ইয়াৰ আগৰ ভিডিঅ'ত দিছিলোঁ, এনেকুৱা যোগক কি কোৱা হয়, কাল অমৃত যোগ। এই যোগৰ প্ৰভাৱ পৰিব। যোগটো আমি কি ক'ম যে কাল অমৃত যোগ মানে কি যে বেয়াৰ পৰা ভাল উন্নতিৰ যোগ। কিন্তু লগ্ন স্থানত যিটো গুলিক পৰিল, এই গুলিক মানে হ'ল এইটো শনিপুত্ৰ বুলি কোৱা হয়, এইটো বিশেষভাৱে চাব লগা। এই গুলিকটোৱে কি কৰে যে অশান্তিৰ সৃষ্টি কৰে, সদায় শান্তিহীনতা, অশান্তি, দুৰ্ভোগ এইবিলাক আনি দিয়ে গুলিকে। আমি এইমতেও আমি নতুন যিটো আমি পাম ভাস্কৰাব্দ, এই ভাস্কৰাব্দৰ ফলটো আমি বিশেষ ভাল বুলি ক'ব পৰা নাযায়। কিয় নাযায় যে লগ্নৰ দ্বাদশত বৃহস্পতি থাকিল। দ্বাদশত বৃহস্পতি থকা মানে ই চল চাতুৰি, নানান অত্যাচাৰ, কুপৰামৰ্শৰ কাৰক। আকৌ আমি আন এটা হেৰি পাম কি যে বৃহস্পতি ঠিক নিৰ্দিষ্ট সময়ত জুন মাহত বৃহস্পতি ক'ত আহিব, কৰ্কটত আহিব। কৰ্কটত বৃহস্পতি তুংগ যদিও লগ্নত বৃহস্পতি ই বাহুবলী যদিও এটা আমি ফল পাওঁ যে এইটো জন্মে গুৰু চুৰাচাৰ্য শ্ৰীৰামচন্দ্ৰ বনংগত, অৰ্থাৎ জন্ম ৰাশিত গুৰু গ'লে বা জন্ম লগ্নত গুৰু গ'লে
ৰামচন্দ্ৰয়ো বোলে বনবাস খাটিছিলে, এটা শ্লোক আছে। এইমতে আমি দেখা পাম যে এই সময়খিনিত আমি বেয়া ফল ভোগ কৰাটো পাম। এতিয়া বাস্তৱ ক্ষেত্ৰত আমি পৃথিৱীৰ বিশ্বৰ ৰাশি হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ পৰা আমি যদি চাওঁ, সিংহ ৰাশিৰ একেবাৰে শত্ৰুকাৰক গ্ৰহ ৰাহু। এই ৰাহুটো কি হ'ল যে শনিৰ ঘৰত থাকি মাত্ৰ সিংহ ৰাশিক অৰ্থাৎ পৃথিৱীখন উদ্দীপনাই দি ভৰপূৰ কৰি ৰাখলা। এই ৰাহুৰ কাৰণে ৰাহু কি হ'ল যে এই ৰাহুৰ কাৰণে যুদ্ধ বিগ্ৰহ, শান্তি ভংগ, সদায় ভয়ৰ কাৰক, বহু নিৰীহৰ প্ৰাণ হত্যা। এই ৰাহুৱে ৰবিৰ সপ্তমত থাকি এই যোগটো কৰি দিলা। এই যোগটো একেবাৰে নিশেষ হোৱাকলৈকে কি পাব? ২৭ চনৰ আগষ্টৰ ২ তাৰিখ যেতিয়া ৰাহুৱে ৰবি গ্ৰাস কৰিব, অৰ্থাৎ সূৰ্যগ্ৰহণ হ'ব। এই সূৰ্যগ্ৰহণটো আমি দেখা নাপাম, আমাৰ ইয়াত ভাৰতবৰ্ষত দেখা নাপাম, যিহেতুকে বিপৰীত মতে হ'ব, ভাৰতবৰ্ষত আমি দেখা নাপাম। সেইটো কি হ'ব যে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, অৰ্থাৎ গোটেই সূৰ্যগ্ৰহণটো মানে সূৰ্যটো একেবাৰে নাইকিয়া হৈ গ'ল। এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ প্ৰভাৱ চলিব আৰু এইটোৱে কি কৰিব? সাধাৰণতে এইবিলাকে বিশ্বযুদ্ধৰ সৃষ্টিয়ে কৰে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ অধিপতি যিহেতুকে মকৰ ৰাশি ভাৰতবৰ্ষ আৰু বৃষ লগ্ন, এই মকৰ আৰু বৃষ লগ্নত তৃতীয় স্থানৰ শনিয়ে মকৰ ৰাশিত কোনো প্ৰভাৱ নেপেলায়। তাৰমানে ভাৰতবৰ্ষ প্ৰভাৱান্বিত নহয়। বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ভাৰতবৰ্ষ প্ৰভাৱান্বিত নহয়। দ্বিতীয় আন এটা কথা আহিল কি, আমাৰ এইটো আমি অলপ দীঘলীয়াই হয়, এইখিনিক লগিন আমি সাধ্যতে এৰো। ছেকেণ্ডটোত যাওঁ।